মার্কেট ম্যানিপুলেশন কিছুমান আনপ্রেডিক্টেবল এক্টিভিটির দ্বারা স্টকৰ অরিজিনাল মূল্যৰ বিপৰীতে ভুৱা ছবি সোসাইটিৰ আগত দাঙি ধৰা হয়। SEBI has found that 45 individuals and companies, including Arshad Bharti and Maria Goretti, uploaded false and misleading videos recommending investors. SEBI has now responded to Rahul Gandhi's market manipulation charge after an investigation. একচুৱেলি কিয় এটেম্প কৰা হয় এনেকুৱা মিছলিড ট্ৰেডিং এক্টিভিটি। আজি আমি জানিম শ্বেয়াৰ মাৰ্কেটৰ এই দুখ লগা আৰু ভয় লগা কাহিনী। ইকনমি এণ্ড ফাইনেন্স অৰ্থনীতি আৰু বিত্তীয় বজাৰত মিছলিড ট্ৰেডিং এক্টিভিটি হৈছে বজাৰৰ এক প্ৰকাৰৰ অপব্যৱহাৰ, য'ত বজাৰৰ মুক্ত আৰু ন্যায্য পৰিচালনাত হস্তক্ষেপ কৰা হয়। মানে বজাৰ যেনেকৈ পৰিচালনা হ'ব লাগে তেনেকৈ নহয়। মিছলিড ট্ৰেডিং এক্টিভিটিৰ কাৰণে বজাৰৰ যিটো ছবি সেইটো ভুৱা ছবি পৰিলক্ষিত হয়। চন 1934 আমেৰিকাত ছিকিউৰিটিজ এক্সচেঞ্জ এক্টৰ ছেকশ্যন 9A21 অধীনত মাৰ্কেট মেনিপুলেশ্যন নিষিদ্ধ কৰা হৈছে। ঠিক তেনেকুৱাকৈ মাৰ্কেট মেনিপুলেশ্যন নিয়ন্ত্ৰণ কৰিবৰ কাৰণে বিভিন্ন দেশে বিভিন্ন আইন কানুন ক্ৰিয়েট কৰা দেখা গৈছে। এতিয়া হোৱাট ইজ মেনিপুলেশ্যন ইন দ্য ষ্টক মাৰ্কেট? ষ্টক মাৰ্কেটত ট্ৰেড কৰাটো আচলতে বহুত সহজ। আপুনি কম মূল্যত শ্বেয়াৰ কিনে আৰু অধিক মূল্যত বিক্ৰী কৰে। আল্টিমেটলি ডাইৰেক্ট চেলিং প্ৰডাক্ট এটাত যেনেকৈ আপুনি বাই চেল কৰি এটা বিজনেছ কৰে, ঠিক তেনেকুৱা সেম হয় ষ্টক মাৰ্কেটতো। কেৱল ইয়াত আপুনি কোনো বস্তু বা প্ৰডাক্ট নিকিনি কোম্পানী ষ্টক কিনা বেচা কৰে। কিন্তু শ্বেয়াৰ বজাৰৰ কিছুমান মানুহে ৰিটেইল ইনভেষ্টৰবোৰক অৰ্থাৎ আমিবোৰ যাৰ হাতত কেপিটেল নলেজ চব কম থাকে তেনেকুৱা মানুহক ভুলকে পৰিচালনা কৰে। আৰু বিশেষকৈ ডাঙৰ ডাঙৰ ইনফ্লুৱেঞ্চাৰ, ইউটিউবাৰ, এডভাইচাৰবোৰে এনেকুৱা কাম বেছিকৈ কৰা দেখা যায়। SEBI, or Securities and Exchange Board of India, has banned Bob of Chart founder or financial influencer Mohammad Naziruddin Ansari. তো যদি আপুনি এটা ইনভেষ্টৰ নাইবা ট্ৰেডাৰ হয় তেন্তে বহুত ইম্পৰ্টেণ্ট হয় টু আণ্ডাৰষ্টেণ্ড দ্য টপিক ইন ডিটেইল। তো কেনেকৈ হয় এনেকুৱা মিছলিডিং ট্ৰেডিং এক্টিভিটি জানিম আগলৈ চাই থাকক। ষ্টক মাৰ্কেটত কিনা বেচাৰ প্ৰধান আহিলা হ'ল ষ্টকছ বা শ্বেয়াৰ্ছ। তো শ্বেয়াৰ কি আৰু শ্বেয়াৰৰ মূল্য কেনেধৰণে নিৰ্ধাৰণ কৰা হয়? শ্বেয়াৰে কোনো বিশেষ কোম্পানী এটাৰ মালিকী স্বত্বক বুজায়। যদি আপুনি কোনো কোম্পানীৰ শ্বেয়াৰৰ মালিক তেন্তে ইয়াৰ অৰ্থ হ'ল আপুনি ইনভেষ্টৰ হিচাপে ইনভেষ্ট কৰা কোম্পানীটোৰ কিবা এটা পাৰ্চেণ্টেজৰ মালিক। এই শ্বেয়াৰসমূহ ষ্টক এক্সচেঞ্জত IPO ইনিচিয়েল পাব্লিক অফাৰিঙৰ জৰিয়তে তালিকাভুক্ত কৰা হয় আৰু ইনভেষ্টৰে ইয়াৰ বৰ্তমানৰ মূল্যৰ ওপৰত ভিত্তি কৰি বাই আৰু চেল কৰিব পাৰে। IPOৰ বিষয়ে আমি পিছত ডিটেইল জানিম। IPO হৈছে ইনিচিয়েল পাব্লিক অফাৰিং, য'ত ব্যক্তিগত কোম্পানী এটাৰ শ্বেয়াৰ জনসাধাৰণৰ বাবে উপলব্ধ কৰা হয়। যদি আপুনি কোনো কোম্পানীৰ শ্বেয়াৰ বাই কৰে তেন্তে বাই কৰা শ্বেয়াৰৰ পাৰ্চেণ্টেজ হিচাপে আপুনি কোম্পানীটোৰ মালিক হৈ পৰে। মানে ধৰক যিকোনো এটা কোম্পানী যদি 100টা শ্বেয়াৰ ৰিলিজ কৰিছে আৰু তাৰ যদি আপুনি 10টা শ্বেয়াৰ বাই কৰিছে তেনেহ'লে আপুনি সেই কোম্পানীটোৰ 10% মালিকী স্বত্ব লাভ কৰিব। আৰু যদি ফিউচাৰত কোম্পানীটোৰ গ্ৰোথ বা লাভ হয় তেন্তে আপোনাৰ ইনভেষ্টমেণ্ট এমাউণ্টৰ ওপৰতো ৰিটাৰ্ণ লাভ কৰিব। অৰ্থাৎ আপুনি যে 10টা শ্বেয়াৰ বাই কৰিছিল আৰু এটাৰ ভেলু যদি 100 টকা আছিল তেন্তে যেতিয়া কোম্পানীটো ফিউচাৰত ওপৰত যাব, গ্ৰোথ হ'ব, তেতিয়া আপোনাৰ শ্বেয়াৰ প্ৰাইজো 100 টকাৰ পৰা 110, 120 এনেকৈ ওপৰত যাব। আৰু তেনেকুৱাকৈ 100 টকাত আপুনি কিনা শ্বেয়াৰটো যদি 110 টকা হয় তেনেহ'লে আপুনি পাৰ শ্বেয়াৰ 10 টকাকৈ প্ৰফিট লাভ কৰিব। এনেকৈ ষ্টক মাৰ্কেটত প্ৰফিট আৰ্ণ কৰা হয়, বাছ চিম্পল। বাট এতিয়া মেইন কাহিনীটো হ'ল মেনিপুলেশ্যন কেনেকৈ হয় আৰু ইয়াৰ দ্বাৰা কেনেকৈ ৰিটেইল ইনভেষ্টৰৰ বহুত ডাঙৰ ডাঙৰ এমাউণ্টৰ লছ হয়। যিবোৰ কোম্পানীৰ লিকুইডিটি বহুত বেছি সেইবোৰ কোম্পানীত বিশেষকৈ মেনিপুলেশ্যন হোৱাৰ চান্স বহুত কম থাকে। যেনে HDFC বেংক, ৰিলায়েন্স ইণ্ডাষ্ট্ৰী, ICICI বেংক, TCS এনেকুৱা কোম্পানীবোৰৰ লিকুইডিটি বহুত বেছি, যাৰ কাৰণে এই কোম্পানীবোৰৰ ষ্টক মেনিপুলেশ্যন হোৱাৰ চান্স বহুত কম পৰিমাণে থাকে। ইনচাইডাৰ ট্ৰেডিং, যেতিয়া এটা কোম্পানীৰ ভিতৰৰ খবৰ আপুনি গম পাব, তেনে ধৰক কোম্পানীটোত এটা ডাঙৰ ইনভেষ্টৰে ইনভেষ্ট কৰিব, যাৰ ফলত কোম্পানীয়ে ফাণ্ডিং পাব, কোম্পানীয়ে নতুন ডাঙৰ ডাঙৰ প্ৰজেক্ট কৰিব পাৰিব। আল্টিমেটলি কোম্পানীৰ শ্বেয়াৰ প্ৰাইচ অতি কম দিনৰ ভিতৰত ওপৰত যাব আৰু এই খবৰটো পোৱাৰ লগে লগে আপুনিও সেই কোম্পানীটোত ইনভেষ্ট কৰিব। এণ্ড এইটোকে ইনচাইডাৰ ট্ৰেডিং বুলি কোৱা হয়। We are going to talk about prohibition of insider trading. SEBI wants to change the rules of the game for insider trading. SEBI prohibition of insider trading. ইনচাইডাৰ ট্ৰেডিঙত কোম্পানীৰ এমপ্লয়িও জড়িত থাকে।
চন 1992 ভাৰততো এনেকুৱা ইনচাইডাৰ ট্ৰেডিঙৰ বিৰুদ্ধে সেবিয়ে ৰেগুলেশ্যন জাৰি কৰিছে ষ্টক মাৰ্কেট মেনিপুলেশ্যনৰ ক্ষেত্ৰত ইনচাইডাৰ ট্ৰেডিঙৰ ভূমিকা উল্লেখযোগ্য ইয়াৰ উপৰি এটা কোম্পানীৰ প্ৰডাক্ট কি কেনেকুৱা ৰ মেটেৰিয়েলছৰ দ্বাৰা প্ৰডাকশ্যন হয় কোম্পানীৰ প্ৰডাক্টবোৰ এনেকুৱাতো নহয় যে কোম্পানীটোৱে নিজৰ প্ৰডাক্ট কষ্ট কাটিং কৰিবলৈ নেচাৰেল ৰ মেটেৰিয়েলছ ইউজ নকৰি কেমিকেল বেছিকৈ ইউজ কৰে কোম্পানীৰ ভিতৰৰ চিষ্টেম কেনেকুৱা CEO এক্সিকিউটিভ ষ্ট্ৰাকচাৰ এনভাইৰনমেণ্ট এইবোৰ কেনেকুৱা কোম্পানীৰ গ'ল ফিউচাৰ ভিজন মিছন এইবোৰ কেনেকুৱা কেতিয়াবা এইবোৰৰ ওপৰত ষ্টাডি নকৰি কেৱল এড মাৰ্কেটিং নাইবা ৰিকমেণ্ডেশ্যনৰ ওপৰত বেছ কৰি ট্ৰেড কৰা হয় যেনে ধৰক আপুনি এটা ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ বা ইউটিউবাৰ তো আপুনি এটা কোম্পানীত কম দামতে ঢেৰ সাৰা ষ্টক বাই কৰিলে এণ্ড তাৰপিছত যিহেতু আপোনাৰ হাতত ষ্ট্ৰং ফেন ফলোয়িং আছে ছ'চিয়েল মিডিয়াত আপোনাক মিলিয়নছ মানুহে ফ'ল' কৰে তো এতিয়া আপুনি সেই কোম্পানীটোৰ ষ্টক বাই কৰিবলৈ সকলোকে ক'লে আৰু যিহেতু আপোনাৰ ওপৰত মানুহে ট্ৰাষ্ট কৰে তো লগে লগে ঢেৰ সাৰা মানুহে সেই কোম্পানীটোত ইনভেষ্ট কৰা ষ্টাৰ্ট কৰে আৰু তেতিয়া ষ্টক প্ৰাইচ স্পীডত ওপৰলৈ মুভ কৰে এণ্ড তেতিয়া আপুনি আপোনাৰ কেপিটেলৰ ওপৰত এটা ভাল ৰিটাৰ্ণ বুক কৰি ওলাই যায় তো যিহেতু আপোনাৰ তাত ষ্টক কোৱান্টিটি বেছি আছিল তো আপুনি এক্সিট মাৰাৰ লগে লগে কোম্পানীটোৰ ষ্টক ডাউনফল দিবলৈ ষ্টাৰ্ট কৰে আৰু প্ৰায় ইনভেষ্টৰে লষ্ট বুক কৰিবলৈ বাধ্য হয় এণ্ড এইটোকে পাম্প এণ্ড ডাম্প স্কিম বুলি কোৱা হয় SEBI has banned actor Arshad Wasi, his wife Maria, and 29 other individuals for involvement in a retail pump and dump scheme. অভাৰঅল ষ্টক মাৰ্কেট মেনুপুলেট কৰিবলৈ ইমান ৰাস্তা আছে যে তাক কৈ শেষ কৰিব নোৱাৰি এটা বহুত দীঘল ভিডিঅ' হৈ যাব তো এইটোৱে কওঁ যে সেবি ৰেজিষ্টাৰ্ড ৰিচাৰ্চ এনালাইচিষ্টৰ বাহিৰে আন কোনো ইউটিউবাৰ বা এডভাইচাৰৰ ৰিকমেণ্ডেশ্যন শুনাটো উচিত নহয় পাৰিলে নিজে মেহনত কৰক ষ্টাডি কৰক নিজকে ইম্প্ৰুভ কৰক ধন্যবাদ আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি ভাল পালে তেনেহ'লে লাইক কৰিব বাই বাই